নমস্কাৰ সকলোকে ডিজিটেল লাৰ্ণিং আসামলৈ স্বাগতম জনাইছো। আজি আমি আপোনালোকলৈ কেইবাটাও অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যোৱা সংখ্যাৰ ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়া প্ৰশ্নটো আছিল উমানন্দ মন্দিৰটো কোনটো পাহাৰত অৱস্থিত। ইয়াৰ উত্তৰটো হ'ল ভস্মাচল পাহাৰ। কেইবাজন ব্যক্তিয়েও আমালৈ শুদ্ধ উত্তৰ প্ৰেৰণ কৰিছে। তেওঁলোক হ'ল ক্ৰমে দেৱপ্ৰতিম হাজৰিকা, পূবালী ফুকন, বেদান্ত চুতীয়া, প্ৰদ্যুৎ শইকীয়া, বিচিত্ৰ গায়ন, মৃগাংকজ্যোতি দত্ত, দীপজ্যোতি কাশ্যপ, এম শইকীয়া, অমৰজিৎ হাজৰিকা আৰু দীপাংকৰ বেজবৰুৱা। আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ ওচৰত গৈ অতি সোনকালে পায়। আহকচোন আজি আমি অসমৰ প্ৰতীককেইটাৰ বিষয়ে আলোচনা কৰোঁ। কম্পিটিটিভ এক্সামৰ কোণৰ পৰা চালে এইটো অতি বহু গুৰুত্বপূৰ্ণ বিষয়। গতিকে আজি আমাৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক সংগীত কি? এয়া আমি সকলোৱে জানো, অ' মোৰ আপোনাৰ দেশ। গীতটি লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে আৰু সুৰ দিছিল কমলা প্ৰসাদ আগৰৱালাদেৱে। এই গীতটি প্ৰথম প্ৰকাশিত হৈছিল 1909 চনৰ বাঁহী আলোচনীত আৰু 1927 চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত অসমৰ জাতীয় সংগীত হিচাপে ইয়াক স্বীকৃতি দিয়া হয়। পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক মোহৰ কি? উত্তৰটো হ'ল অসম চৰকাৰ। আমি সকলোৱে জানো মুখ্য চৰকাৰী কাৰ্যালয় আছে দিছপুৰত, আৰু এইখিনিতে জনাই থওঁ যে অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী। অসমৰ জাতীয় শ্লোগান জয় আই অসম, ৰাজ্যিক ভাষা অসমীয়া, জাতীয় উৎসৱ বিহু আৰু জাতীয় নৃত্য বিহু। এইকেইটা আমি সকলোৱে জানো। তেতিয়াহ'লে ব'লকচোন আমি এতিয়া পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়োঁ। অসমৰ ৰাজ্যিক সাহিত্য সভা কি? উত্তৰটো হ'ল অসম সাহিত্য সভা। জন্ম 1917, বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়া। প্ৰথম অধিৱেশন 1917 চনৰ শিৱসাগৰত। প্ৰথম সভাপতি পদ্মনাথ গোহাঁই বৰুৱা, প্ৰতিষ্ঠাপক সম্পাদক শৰৎচন্দ্ৰ গোস্বামী আৰু প্ৰধান কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট। অসমৰ জাতীয় ফুল আমি সকলোৱে জানো, যি ফুল বিহুত নাচনীয়ে খোপাত পৰিধান কৰে, সেয়া হ'ল কপৌ ফুল আৰু ইয়াৰ বৈজ্ঞানিক নাম হ'ল ৰিংখোষ্টাইলিছ ৰিথিউজা। এতিয়া আহোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ জাতীয় গছ কি? ইয়াৰ উত্তৰ হ'ল হোলোং আৰু ইয়াৰ বৈজ্ঞানিক নাম হ'ল ডিপটেৰিঅ'কাৰ্পাছ ৰিথিউজাছ। অসমৰ জাতীয় জন্তু আমি সকলোৱে জানো, ই হ'ল এশিঙীয়া গড়। ইয়াৰ বৈজ্ঞানিক নাম হ'ল ৰাইন'চৰছ ইউনিকৰ্নিছ। পৃথিৱীত বৰ্তমান 3000 মানহে গড় আছে আৰু ইয়াৰ প্ৰায় 2000 মান আমাৰ অসমতে পোৱা যায়। জাতীয় পক্ষী হ'ল দেওহাঁহ আৰু ইয়াৰ বৈজ্ঞানিক নাম হ'ল এছাৰখৰ্নিছ স্কিউটিউলেটা। ৰাজ্যিক পানীয় চাহ, যিটো আমাৰ সকলোৱে প্ৰিয়, আৰু ইয়াৰ বৈজ্ঞানিক নাম হ'ল খেমেলিয়া চিনেনচিছ। পৰৱৰ্তী প্ৰশ্নটো হ'ল কি বেমাৰ হ'লে মানুহে নিজকে গৰুৰ লগত তুলনা কৰে? ইয়াৰ উত্তৰটো হ'ল বোৱানথ্ৰফি। এই বেমাৰত আক্ৰান্ত হোৱা মানুহে নিজকে এজন গৰু বুলি কল্পনা কৰে আৰু তেওঁ গৰুৰ দৰে মাত উলিয়াই কাৰোবাৰ লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰে। তাৰোপৰি সি গৰুৰ দৰে ঘাঁহ খাবলৈও আৰম্ভ কৰে আৰু নিজৰ হাত দুখনো ব্যৱহাৰ কৰি চাৰিঠেঙীয়া জন্তুৰ দৰে খোজকাঢ়ে। এই বেমাৰত আক্ৰান্ত হোৱা আটাইতকৈ বিখ্যাত ব্যক্তিগৰাকী হ'ল খ্ৰীষ্টপূৰ্ব 605 পৰা 562 নিউ বেবিলিয়ন সাম্ৰাজ্যৰ ৰজা নেবুকডনেজাৰ। আজিও আমি আপোনালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নটো হ'ল কিমান চনত অসমীয়া ভাষাই ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰটো আমাক কমেণ্ট কৰি জনাবচোন। শুদ্ধ উত্তৰ দুয়োটাকেইজনৰ নাম আমি পৰৱৰ্তী ভিডিঅ'টোত উল্লেখ কৰিম। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ হ'লে নিশ্চয় নাপাহৰিব। থেংকছ ফৰ ৱাচিং, বাই বাই।